বোকাজান খটখটিৰ জৈন মন্দিৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিৰ জৈন মন্দিৰৰ সমীপত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো। বোকাজান মহকুমাৰ খটখটিৰ জৈন মন্দিৰৰ সমীপত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা NL08A0904 নম্বৰ চিমেণ্ট ভৰ্তি ট্ৰাকৰ আগফালে খুন্দা মৰাৰ ফলতে উক্ত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত পতিত হৈ এখন ছটা হাতী আৰু আঘাতপ্ৰাপ্ত হৈ ছটা হাতীখনৰ চালকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া বোকাজান 39 নং ৰাষ্ট্ৰীয় ঘাইপথটো যেন মৃত্যুদূতলৈ পৰিণত হৈছে, কিয়নো প্ৰতিদিনে বোকাজান 39 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে ৰৈ থকা বালি ট্ৰাক আৰু অভাৰলোড চিমেণ্ট ভৰ্তি ট্ৰাকসমূহৰ বাবে বিভিন্ন সময়ত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত কিয় যান-বাহন আৰক্ষীয়ে এনেদৰে নিশা পথৰ দাঁতিত ৰখাই থোৱা এইসমূহ বাহনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক কেন্দ্ৰ কৰি সচেতন মহলত বিচাৰ্য বিষয় হৈ পৰিছে। বোকাজানৰ পৰা বিপুল কুৰ্মীৰ ৰিপৰ্ট।